हेलो स्टूडेंट সকল আজি মই তোমালোকৰ লগত লৈ আহিছোঁ এটা ভিডিঅ' যিটো ভিডিঅ' নেকি তুমি এটা অংকৰ হাৰি ধৰি লোৱা 5টা থাকিব আৰু নাম্বাৰ থাকিব 4টা নম্বৰ তুমি 5 অংকৰ উত্তৰ ওলাই দিব পাৰিবা তুমি নিজেই তো হেতু কৰাৰ কাৰণে তুমি প্ৰথমতে কি কৰিবা তে মই তোমালোকক দেখুৱাই দি আছোঁ ধৰি লোৱা তুমি 4টা নম্বৰ লবা 4টা নম্বৰৰ ভিতৰত ধৰলা মই লৈছো যে मतलब তুমি 4টা নম্বৰ ভিতৰত লবা 8 4 2 8 মই ধৰলা এইটো নম্বৰ লৈছো এইটো লোৱাৰ পিছত এতিয়া তুমি কি কৰিবা তে ধৰলা মই এটা বেলেগ কাগজ লৈছো বেলেগ কাগজ এইটো মই বেলেগ কাগজ লৈছো ইয়াত মই বেলেগ কিবা এটা লিখিম ইয়াত লিখিম মই 8 4 2 6 2 মই এইটো লিখিছো এইটো লিখিবলৈ তাক মই এনেকৈ থৈ দিম বাস কৰি পেলাই এনেকৈ বাস কৰি পেলাই মই থৈ দিম এতিয়া তোমালোকৰ কামটো কি এইটো মই ইয়াত থৈ দিছো সো তাত মই ফেসবুকৰ তলত থৈ দিছো ইয়াত থৈ দিছো ইয়াত থৈ দিলো মই এতিয়া তোমালোকে কি কৰিবা এতিয়া আৰু এটা নম্বৰ লবা 4টা নম্বৰ মানে ধৰলা 4 2 6 0 এইটো লৈছো এতিয়া তোমালোকে কি কৰিবা এতিয়া এইটো বেলেগৰ নম্বৰ এতিয়া লৈ মোৰ নম্বৰটো এতিয়া ইয়াত লম 5 7 3 9 ইয়াৰ ভিতৰত এটা ট্ৰিক্স আছে হেতু তোমালোকক মই পিছত দেখুৱাই দিম এতিয়া বেলেগ কবা আৰু এটা নম্বৰ কবলৈ যেলা ই কৈছে 0 2 6 0 এতিয়া তোমাৰ নম্বৰটো লবা তে তোমাৰ নম্বৰটো ইয়াত আহিব 9 7 3 9 এতিয়া এটো যোগ কৰিব লাগে এতিয়া 8 9 17 and 9 তো মই ইমান দেৰি নকৰো মোৰ তাত ক্যালকুলেটৰ আছে মই তাত কৰি লম তো ইয়াত তোমালোকে চোৱা as 8428 এটা আছে 8428 তো মই ইয়াত কৰিম যে 8428 plus 4260 5739 5739 এতিয়া সাত 0260 0260 to হোৱা নাই সরি তো হোৱা নাই প্ৰথমতে লম মই 8428 প্ৰথমতে লম মই 8428 ৰবা প্ৰথমতে লম মই 8428 plus telom 4260 plus 5739 plus 0260 plus 9739 এতিয়া ইকুৱেল 28426 এতিয়া উত্তৰটো হল 28426 তে মই ইয়াত উত্তৰটো লিখিম যে উত্তৰটো আছিল 28426 ইয়াত লিখিম মই 28426 এতিয়া মই কাগজটো উলিয়াই লম এইটো মই কাগজ ইয়াত থৈ দিছিলো তে মই কাগজটো উলিয়াই লম তে কাগজটো উলিয়াই দিছো মই নম্বৰটো মিলাই লম তে নম্বৰটো হল ইয়াত লিখিছো মই 28426 ইয়াতো আছে 28426 এতিয়া তোমালোকে কি কৰিবা হেতু কৰাৰ কাৰণে তোমালোকে এটো কৰিবা যে ইয়াত আমি লৈছিলো 8428 ইয়াৰ পৰা 8 ৰ পৰা 2 মাইনাস কৰিবা আৰু যেটো মাইনাস কৰিছিলা হেতু মনত ৰাখিবা হেতু ইয়াত বহাই দিবা এটা আমি বহাই দিছো যে 8 minus 2 6 তেতিয়া মই এই তিনিটা বহাই দিছো আৰু পিছত ইয়াত 2 বহাই দিছো আৰু ইয়াত হল এইটো যে
দুটা শাৰী যোৱাৰ পিছত ইয়াৰ লগত যোগ কৰিবা কোনটো যোগ কৰিলে 9 ওলাব এতিয়া মই এইবিলাক যোগ কৰিবলৈ 9 ওলাইছো আৰু এইটোৰ পৰা কোনটো যোগ কৰিলে 9 হ'ব সেইটো লৈ লবা ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব আৰু লাইক কমেন্ট শেয়াৰ কৰি দিবা এইটোৰ পৰা এইটো মানে 9 উলিয়াই ল'ব লাগিব থ্যাংক ইউ